নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে RASHID ইউটিউব চেনেল আপোনালোকক RASHID ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি এটা বিশেষ ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো এই ভিডিওটোৰ জৰিয়তে টেট সম্পৰ্কীয় এটা জৰুৰী আপডেট আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ ওলাইছো আৰু আপোনালোকে যিসকলে চেনেলটোত নতুন চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব আৰু ভিডিওটো অলপ স্কিপ নকৰি শেষলৈকে চাব তো বলক আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো যে আজিৰ ভিডিওটোৰ জৰিয়তে এই কথাখিনিয়ে মই আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ ওলাইছো যে ফাইল নাম্বাৰ 262862 dated 17 January 2023 It is for the information for all the general public and the intending candidates that the state teachers eligibility test, that is state tet conducted by the government of Assam shall not be conducted in the state excluding the BTC district and 6th scheduled district of the state. The BTC district homo aru 6 scheduled areas jibilak district ase hey district bad di baki hokolo districtor 2 bosorer karone tet onushthito nohobo gotike ji hokole tet porikhat obotirno hobo khuje central tet যেটো হয় তাতে অবতীর্ণ হবলৈ কোৱা হৈছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেছত অংশগ্ৰহণ কৰিব পাৰে বুলি কোৱা হৈছে পৰৱৰ্তী অৰ্ডাৰ নোলোৱা লৈকে ctetৰ জৰিয়তে টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেছত অংশগ্ৰহণ কৰিবলৈ কোৱা হৈছে গতিকে ভিডিওটোৰ জৰিয়তে মই এইখিনি কথা আপোনালোকৰ সৈতে শেয়াৰ কৰিলো গতিকে আপোনালোকে যিসকলে চেনেলটোত নতুন চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ সৈতে থাকিব এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিও আপোনালোকে পাই থাকিব থ্যাংক ইউ আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো